নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ফালৰ পৰা নতুনকৈ বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। দৰমহা 50,000 প্লাছ আপোনালোকে লাভ কৰিব পাৰিব। CMA কোৱাৰ দৰে এডভাৰটাইজমেণ্টসমূহ আহি গৈছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, অৰ্হতা বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে, বিভিন্ন ধৰণৰ ভেকেঞ্চি। চ' মই পোনপ্ৰথমে আপোনালোকক যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মই সেইখনে দেখাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। মই আপোনালোকক সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, মই সকলোখিনি কথা মই ডিটেইলছ জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। হাউ টু এপ্লাই, ইয়াৰ এপ্লাই প্ৰচেছসমূহ কি হ'ব, লগতে এপ্লাই কৰিবলৈ আপোনালোকক কেনেকুৱা ধৰণৰ ডকুমেণ্টছসমূহ লাগিব সেইটোও জনাই আছোঁ। চ' মই সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চ' পোনপ্ৰথমে আপোনালোকে দেখিব পাৰিছে গভৰ্ণমেণ্ট আছামৰ ফালৰ পৰা আহিছে, দ্য কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, আপোনালোকৰ তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোনপ্ৰথমে যিটো ভেকেঞ্চি আছে ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্টৰ ভেকেঞ্চি, প্ৰথমটো ভেকেঞ্চি হয়। আৰু ভেকেঞ্চি আপোনালোকে বহুখিনি দেখিবলৈ পাব। MA ইন ছ'চিয়লজি বা ইকনমিক্সৰ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কত যদি কৰিছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে এক্সপিৰিয়েঞ্চ 5 years বিচাৰে, লগতে দৰমহাসমূহ 50,000 আপোনালোকে লাভ কৰিব পাৰিব। আৰু মেক্সিমাম এজ 45লৈকে পাৰিব। আৰু লগতে প্লেচমেণ্টসমূহ দিয়া আছে। ষ্টেট অডিট এক্সপাৰ্টৰ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে MA ইন ছ'চিয়লজি বা ইকনমিক্সৰ মাষ্টাৰ অফ ছ'চিয়েলত হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে 3 বছৰীয়া এখন পোষ্ট ৱৰ্কিং কোৱালিফিকেশ্যন নলেজ বিচাৰিছে। চ' আছে যদি আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব। মান্থলি ৰিমিনেশ্যন আপোনালোকে 40,000 প্লাছ লাভ কৰিব পাৰিব। মেক্সিমাম 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পিয়নৰ ভেকেঞ্চি আছে। নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিছে 5টাকৈ আছে। কোৱালিফিকেশ্যন MA ইন ছ'চিয়লজি বা ইকনমিক্স বা মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কত যদি আছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰীসমূহ 30,000কৈ লাভ কৰিব পাৰিব। আৰু লগতে মেক্সিমাম 38 yearsলৈকে আবেদনসমূহ কৰিব পাৰিব, 18 পৰা 38 yearsলৈকে। চ' 11 মাহ আপোনালোকৰ ইয়াত দিয়া আছে। চ' ইণ্টাৰেষ্টেড এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। BE বা BTech বা কম্পিউটাৰ চাইন্স, ইনফৰমেশ্যন টেকন'লজি এনেকুৱা ধৰণৰ যে ক'ৰ্চ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সপেৰিয়েঞ্চৰ ক্ষেত্ৰত ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। মান্থলি ৰিমিনেশ্যনটো আপোনালোকে দিয়া আছে 30,000কৈ লাভ কৰিব পাৰিব। এজটো দেখি হৈছে মেক্সিমাম এজ 38 yearsলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰে। নেম অফ দ্য পোষ্ট আপোনালোকে দেখি হৈছে একাউণ্ট কাম অফিচাৰ এছিষ্টেণ্টৰ ভেকেঞ্চিও আছে। মান্থলি ৰিমিনেশ্যন 20,000কৈ লাভ কৰিব পাৰিব। এজ দেখিব পাইছে মেক্সিমাম এজ 18 পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু প্লেচমেণ্টটো আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে, এনেকুৱা ধৰণৰ জেগাত আপোনালোকে প্লেচমেণ্টসমূহ লাভ কৰিব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দিয়া আছে। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। নাম্বাৰ অফ পোষ্ট 36 ভেকেঞ্চি। গ্ৰেজুৱেশ্যন ডিচিপ্লিন হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে। আৰু 12,000কৈ আপোনালোকে দৰমহাসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লোকেশ্যনসমূহ দেখিব পাৰিছে বাক্সা, চিৰাং, কাছাৰ, ডিমা হাছাও এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। হ'লেও কিন্তু অল আছামৰ কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলো জিলা সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব লগতে এডভাৰটাইজমেণ্টসমূহ এইটো যিটো অফিচিয়েল ৱেবছাইট আছে তাত লাভ কৰিব। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। 12/8/2025 পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 27/8/2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয় আগষ্ট মাহৰ 27 তাৰিখৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ এটা এক্সাম পাতিব, এক্সামসমূহ দি আছে। ছাবজেক্ট নলেজ 50 হ'ব, জেনেৰেল নলেজ 25 আৰু জেনেৰেল ইংলিছৰ আপোনালোকে দেখিব পাৰিছে 25, টোটেল 100 মাৰ্ক থাকিব। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। 20 মাৰ্কছকৈ থাকিব। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু প্ৰতিটো পষ্টৰ ক্ষেত্ৰত 3জনকৈ আপোনালোকক মাতিব বুলি ইয়াত উল্লেখ কৰিছে। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। কোৱালিফাই কেণ্ডিডেটৰ ক্ষেত্ৰত দেখিব পাৰিছে আপোনালোকৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। মই এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ ভিজিট কৰি আপোনালোকে চাই মেলি ল'ব।